মোৰ চোতালত আহিলে আহি মোক ঘেৰাও কৰিলে আৰু কৈছে যে তই এগ্ৰিমেণ্ট কৰিব লাগিব আৰু আমাৰ লগত মিলি থাকিব লাগিব নহ'লে তহঁতকো ইয়াৰ পৰা খেদাম বুলি কৈছে। এইটো আমাৰ নগাৰ মাটি হয়, পকাই লগা। गवर्नमेंट का ये रुकने से हम लोग गवर्नमेंट को इतना 3 लाख ये हिंदी से हम आप या हम नहीं कर सकते। हिंदी से हम लिखा है। नहीं सर, हम एक बात बोलेगा, हिंदी से लिखा है। हम एक बात बोलेगा, हम लोग तो इधर हंगामा करने के लिए भी नहीं आया, हम लोग तो शांति से बात करना है। जब हम लोग शांति से बात करने के टाइम में आप लोग तो इधर हमारा ड्यूटी हम तो घर के तो लिए आए। आप लोग तो ऐसा हम लोग शांति से बात करना। নিশ্চিতভাৱে অসম নাগালেণ্ড সীমান্তৰ বিবাদমান এলেকাত উচ্ছেদ অভিযান চলাৰ পাছতে এতিয়া ন কৌশলেৰে নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে আপোনালোকে বাতৰিসমূহত দেখিবলৈ পাইছে যে নগাই ন কৌশল অৱলম্বন কৰি বিভিন্ন ঠাই এতিয়া অসমৰ ভূমি নগাৰ ভূমি বুলি তেখেতলোকে দাবী কৰিছে। যোৱাকালিও এটা ভিডিঅ' ভাইৰেল হৈছিল আৰু সেই স্থানত মই বৰ্তমান উপস্থিত আছোঁ। এই স্থান হৈছে ২ নং আৰু ১ নং ৰজাপুখুৰী গাঁও, যি অঞ্চল হৈছে মধ্যমপুৰ গাঁও পঞ্চায়ত অৰ্থাৎ সৰুপথাৰ দক্ষিণ খণ্ড উন্নয়ন কাৰ্যালয়ৰ অন্তৰ্গত এই স্থান আৰু এয়া হৈছে অসমৰ ভূমি। এই ভূমিত আহি নগাই যোৱাকালি এটা দুৰ্বৃত্তৰ দলে আচলতে এই অঞ্চলত বসবাস কৰা আদিবাসীৰ লগতে কছাৰী আৰু অসমীয়া ৰাইজক আচলতে দাবী ধমকি দি তেখেতলোকে এখন চুক্তিপত্ৰত স্বাক্ষৰ কৰাবৰ বাবে কৌশল অৱলম্বন কৰিছিল। মই ইতিমধ্যে সেই স্থানত উপস্থিত আছোঁ আৰু সম্পূৰ্ণ ৰাইজ মোৰ লগত উপস্থিত আছে। সতীৰ্থক সেই পৰিৱেশ দেখাবৰ বাবে অনুৰোধ কৰিছোঁ। এয়া হৈছে ২ নং আৰু ১ নং ৰজাপুখুৰী গাঁৱৰ ৰাইজ আৰু এই ৰাইজৰ সন্মুখতে কালি যি গাঁওবুঢ়াৰ গৃহত আহি আচলতে নগা দুৰ্বৃত্তৰ এটা দলে আচলতে এখন তেখেতলোকৰ যি চুক্তিপত্ৰ তেখেতলোকে যি বনাই আনিছিল অৰ্থাৎ নিৰ্মাণ কৰি আনিছিল, সেই চুক্তিপত্ৰত আচলতে কি উল্লেখ আছিল সেয়া যদিও তথ্য পোহৰত নাই, তথাপিতো তেখেতলোকক আচলতে সমগ্ৰ ভূমিসমূহ তেখেতলোকৰ বাবা লগা মাটি আছে বুলি কৈ আচলতে সেই চুক্তিত স্বাক্ষৰ কৰাব বিচাৰিছিল। গাঁওবুঢ়াগৰাকী মোৰ লগত উপস্থিত আছে, তেখেতৰ কাষলৈ যাব বিচাৰিম। যোৱাকালি আচলতে নগা দুৰ্বৃত্তৰ এটা দলে আপোনালোকক বলপূৰ্বকভাৱে এখন চুক্তিত স্বাক্ষৰ কৰিবৰ বাবে আপোনালোকৰ গাঁৱত উপস্থিত হৈছিল। কি ক'ব এই সন্দৰ্ভত? এইটো জবৰদস্তি স্বাক্ষৰ কৰিব বিচাৰিছিলে আৰু কৈছে যে এইটো আমাক ইন্দিৰা গান্ধীয়ে আমাক এইটো মাটি দিছে আৰু আমাৰ মাটি হয়, সেইকাৰণে তহঁতি আমাক কিবা টেক্স নিদিলে তহঁতি ইয়াত থাকিব নোৱাৰিবি। আৰু কি বুলি কৈছে? CRPF উপস্থিত আছিল আপোনালোকৰ লগত? CRPF উপস্থিত আছিলে। CRPF ক'লে যে এইচব হুলস্থুল হ'ব নালাগে বুলি ক'লে, তেতিয়া CRPৰ ওপৰতো ইহঁতি আক্ৰমণ কৰিব বিচাৰিলে। আপোনালোকৰ খেতি মাটি আছে তথা বাৰী মাটি আছে, সেই মাটিসমূহ তেখেতলোকে বাবা লগা মাটি আছে বুলি কৈছে। আপুনি যিহেতু এই অঞ্চলৰ গাঁওবুঢ়া, সমগ্ৰ অঞ্চলক আপুনি প্ৰতিনিধিত্ব কৰিছে, এই মাটিবোৰ প্ৰকৃততে গাঁওবুঢ়াৰ আছিল নে প্ৰকৃততে আপোনালোকৰ আছিল? এই সন্দৰ্ভত কি ক'ব? এইটো ডাইৰেক্ট আমি নিজে খোলা ভাঙা মাটি হয়। নাগাৰ ইয়াত আগৰ প্ৰায় একো লেনদেন নাই আমাৰ। তেখেতলোকে যে বাৰে বাৰে অসমৰ ভূমিক টাৰ্গেট কৰি লৈছে বা যে উচ্ছেদৰ পাছত আচলতে যিসকল অবৈধ লোক আছিল, বসবাস কৰি আছিল, তেখেতলোকক উচ্ছেদ চলোৱাৰ পাছত আপোনালোকক টাৰ্গেট কৰি লৈছে, আপোনালোকৰ মাটিসমূহ তেখেতলোকৰ বুলি কৈছে। নগাক এই সন্দৰ্ভত বা অসম চৰকাৰক কি ক'ব? আসাম চৰকাৰ কি বিচাৰ কৰিব? এতিয়া নাগালেণ্ডৰ মাটি হয় না অসমৰ মাটি হয়, এইটোতো আমি ক'ব নোৱাৰোঁ। লেকিন বৰ্তমান অসমৰ মাটি হয়, তেতিয়া অসম চৰকাৰ আমাৰ কিবা সুৰক্ষা বাহিনী আপোনালোকক যোৱাকালি যি চুক্তিপত্ৰত স্বাক্ষৰ কৰাবলৈ তেখেতলোকে জোৰ কৰিছিল, সেই চুক্তিপত্ৰত কি আছিল আপোনালোকে জানেনে? এইটো আমাক ভালকে দেখুওৱা নাই। আমি দেখিব বিচাৰিলোঁ, দেখাব নোৱাৰিলে, নেদেখালে আমাক। আপোনালোক চহী কিয় নকৰোঁ বুলি আপুনি তেখেতলোকক জনালে? যে তহঁতি চাহি নকৰিলে ইয়াত থাকিব নোৱাৰিবি বুলি কৈছে। আপোনালোকক উচ্ছেদ কৰি দিব বুলি কৈছে? না, উচ্ছেদ কৰিব বুলি কৈছে। চহী বিভিন্ন সময়ত তেখেতলোকে ভয় ভাবুকি দিয়ে। আগৰ পূৰ্বেও এই স্থানলৈ নগাসকল আহিছিল, কেনেকে ধৰণে আপোনালোকক ভয় ভাবুকি প্ৰদান কৰে? প্ৰথমতে এইটো উচ্ছেদ হোৱাৰ পিছতে এইকেইটা কৰি আছে, নহ'লে আগত উচ্ছেদ নোহোৱা আগত আমাক একো হেৰি কৰা নাছিল। অন্য এজন গাঁওবুঢ়া আছে, তেখেতৰ কাষলৈ যাব বিচাৰিছোঁ যে কি কৈছে আচলতে নগা লোকসকলে আপোনালোকক কিয় উচ্ছেদ কৰিম বুলি কৈছে, বা সেই মাটিসকল প্ৰকৃততে তেখেতলোকৰ নেকি? আমাৰতো এই হাবিকটাৰ পৰা আমাৰে মাটি আছিল, কিন্তু এই বৰ্তমান এইটো ম্যাদ উচ্ছেদ হোৱাৰ পাছত সিহঁতি আহিবলৈ ধৰিলে আৰু এজন ঘৰে ঘৰে আহি এইটো আমাৰ মাটি আছে বুলি ক'বলৈ ধৰিছে। কি ক'ব এতিয়া? অসম প্ৰশাসনক কি আহ্বান জনাব? আচলতে নিৰাপত্তাহীনতাত ভুগিছে নেকি সীমান্ত অঞ্চলবাসী? এতিয়া আমাৰতো এতিয়া উপায় নাই, নিৰাপত্তা লাগিব আৰু নিৰাপত্তা হ'লেহে আমি। আপুনিতো গাঁও প্ৰধান হিচাপে গাঁওখনক প্ৰতিনিধিত্ব কৰিছে, এতিয়া নগাই আহি গাঁওবাসীক আচলতে বিভিন্ন সময়ত হাৰাশাস্তি কৰিছে। এই সন্দৰ্ভত আপুনি চৰকাৰক কিবা জনাইছেনে?
এইটো চৰকাৰক আমি কালি CRPF চেক্টৰ কমাণ্ডাৰৰ কাগজ এখন দিছোঁ আৰু আজি আমি ছাৰক জনাম বুলি ভাবি আছোঁ, যাম অলপ পাছত। নিশ্চিতভাৱে তেখেতলোকে আচলতে এই বিষয়ে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনৰ লগতে আচলতে CRPF বাহিনী আৰু অসম প্ৰশাসনক জনাব। মোৰ লগত এগৰাকী মহিলা আছে, তেখেতৰ পৰা জানিব বিচাৰিম সমগ্ৰ বিষয়টো। নগাই বহু সময় ধৰি আপোনালোকক আচলতে অত্যাচাৰ কৰি আহিছে বা তেখেতলোকে আপোনালোকৰ মাটিকে তেখেতলোকৰ মাটি হিচাপে বাবা লগা মাটি বুলি কৈ যোৱাকালি ভয় ভাবুকি প্ৰদান কৰিছে। এই সন্দৰ্ভত আপোনালোকে কি ক'ব? সেইটো এতিয়া আমাৰ বাবা মায়ে কৈছে এইটো জংঘল সিহঁতি যেতিয়া জংঘল থাকোঁতে সিহঁতি কাটিছে, মাটি কাটি সিহঁতি ল'ৰা ছোৱালী সৰুৰ পৰা ইয়াত খেতি বাতি কৰি আমাক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে। আৰু এতিয়া ওপৰতে আহি পিনে যেতিয়া এইটো জংঘলটো এতিয়া প্লেইন জেগা এতিয়া হৈ গ'ল, চবফালে সুবিধা হৈ গ'ল, তেতিয়া নগাই আহি পিনে এইটো মোৰ ৰাজ্য বুলি ক'লে নহ'ব ন। এইটো আমাৰ যেতিয়া মাটি হয়, আমি নগাই কেনেকৈ দিব পাৰিম? এইটো আমাৰ হয় মাটি। এতিয়া চৰকাৰে ইয়াত কিবা এটা ব্যৱস্থা কৰি দিব। আমাক এতিয়া অসুবিধা দি আছে ইয়াত আমাৰ গোটেই ৰাইজে, এতিয়া অসমীয়া হওক আদিবাসী হওক, ইয়াৰ বিভিন্ন জাতি আছে ইয়াত, ইহঁতক আমাক সুৰক্ষা লাগে। আৰু এতিয়া আপোনালোকে আৰু কি আহ্বান জনাব যে আপোনালোকৰ মাটিকে আচলতে নগাই বাৰে বাৰে দাবী কৰে, বাৰে বাৰে নগাসকল আপোনালোকৰ অঞ্চললৈ আহে, নগাসকলক বাধা দিবৰ বাবে বা আপোনালোকে তেখেতলোকে ভয় খাইছে নেকি? আমি ভয় খোৱা নাই, আমিতো যুঁজিমেই মানে যি হ'লে এইটো মাটি জিকিবই লাগিব। এইটো আমাৰ মাটি হয়, আমি নিদিম, নগাক কেতিয়াও দিব নোৱাৰিম এইটো মাটি। নিশ্চিতভাৱে তেখেতলোকে আচলতে নিজৰ তেজ দি হ'লেও এই অঞ্চলটো আচলতে নিজৰ মাটি নিজে বসবাস কৰি অহা এই অঞ্চল নিজৰ বুলি দাবী কৰিছে। কিন্তু নগাই বাৰে বাৰে দাবী কৰি অহা সেই আচলতে নগাৰ ভূমি বুলি তেখেতলোকে দাবী কৰি অহা সেই কথা বতৰাক আচলতে এই গাঁওবাসীয়ে নস্যাৎ কৰিছে। আৰু ইতিমধ্যে আচলতে এই সীমান্ত অঞ্চলত কিছু অশান্ত পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত সৰুপথাৰ সমজিল্লা প্ৰশাসন বা অসম চৰকাৰে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। CRPFকে ধৰি ইয়াত আচলতে নিয়োজিত যিসকল সুৰক্ষা বাহিনী আছে, সেই সুৰক্ষা বাহিনীসকলক ইয়াত নিয়োজিত কৰি এই অশান্ত অঞ্চলসমূহ শান্ত কৰিবৰ বাবে এক সংবিধান উলিয়াই আচলতে অসম চৰকাৰে ভৱিষ্যত দিনত পৰিকল্পনা গ্ৰহণ কৰিবৰ বাবে আমাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ।